হেল্ল' ৰাইজসকল, কি খবৰ? খবৰটো নিশ্চয় ভালে চাগে। মোৰো আছোঁ দিয়ক মোটামুটি। আজিৰ ব্লগটো আৰু একদম মৰ্ণিঙৰ পৰা আৰম্ভ কৰিছোঁ। একদম চকু খোৱাৰ পৰা এৰা হামি আহি আছে। পূৰা ব্ৰাছ লোৱাৰ পৰা আৰম্ভ কৰি দিছোঁ দেই। তো ব্ৰাছ কৰি লওঁ নে কি কয়? আপোনালোকে কৰিলে নে কৰা নাই? নাই কৰা। দেখিছে মই কৰিছোঁ। এইফালে বেকগ্ৰাউণ্ডটো একদম হেঁচা হৈ আছে, ঘেলটা হৈ আছে। বেয়া বৰষুণ দিব। গা চা ধুই আহিলোঁ দে মই। ক্ৰীম চিম মাখলোঁ। মোৰ আৰু ভাষাটো খিচিৰি। একদম চব মিক্স হৈ যায়। মোৰ অট'মেটিক হৈ যায়, মানে হৈয়ে যায়। মোৰ এনেকুৱা নক'লে না মোৰ ভালেই নালাগে। মোৰ অট'মেটিক হৈ যায়। এতিয়া কি কৰিম জানে? নাজানে? এতিয়া খাম লাল চাহ। তাৰে লগত খাম এখন ব্ৰেড। কি খাম? ব্ৰেড। বহুত দিন ব্ৰেড খোৱা নাছিলোঁ। আজি বেবীক টিফিনত দি দিলোঁ, তো ময়ো খাই ল'লোঁ। বহুত দিন লাল চাহো খোৱা নাছিলোঁ। এয়া বেবীৰ অৱস্থা দেখিছে, আমাৰ মনু কলিজাজনী। এয়া পিঠিত লৈ আহিব লগা হৈছে টোপনিৰ পৰাই। নুঠে। স্কুলত যাবলৈ খালি মাতিয়ে থাকিব লাগিব, মুনু উঠ। পিঠিত উঠাই লৈ যায়, টোপনিয়ে ভঙা নাই। তাই টিফিন চিফিন ৰেডি কৰিলোঁ মই। আমি এতিয়া স্কুল যাবলৈ আহি গ'লোঁ। ব'লা। হাতীটো নাই। তাইক আকৌ চচ আনিব পঠাইছোঁ। খোজকাঢ়ি আহোঁ দেই স্কুলত। অকণমানহে সেইটো মৰ্ণিং ৱাক হয় আমাৰ ন? আমাৰ যে মৰ্ণিং ৱাক নকৰোঁ, সেইটো কাৰণে স্কুলত মৰ্ণিং ৱাক কৰোঁ। আমি স্কুল পায়ে গ'লোঁ। ক'তে মুনু? কোনে নিব? আমাৰ মুনু বোলে আকৌ মাংস খাব। মাংস অকণ বনালোঁ। এনেকুৱা হৈছে কালাৰটো। মজা হৈছেনে? এইবোলে হাত জ্বলিছে, জ্বলাই একেবাৰে পুৰি মাৰিছে মোক। ঠাণ্ডা পানী, ফ্ৰিজৰ পানী ঢালি অকণ হাতটো ঠাণ্ডা কৰিলোঁ। আমাৰ মাংস ৰেডি। এইফালে আকৌ মই চব্জি কাটিব লৈছোঁ। চব্জিবিলাক গেলি পচি অৱস্থা নাইকিয়া হৈ গৈছে। ইমান পচা বস্তু। মোৰ বস্তুবিলাক খালি পচি যায়। ৰান্ধাৰ শেলাতে পচি যায়। লেচেৰাবিলাক চব পচি গৈছে। চাৰা খাৰাব হৈ গয়া। আধা ভালে আছে, যিখিনি ভালে আছে মানে এইখিনি কাটি মেলি থৈ দিওঁ, পিছত বনাম। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে, তেনেহ'লে মোক এটা লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যিসকলে নতুনকৈ আহিছে, মোৰ চেনেলটো চাইছে, মোৰ ব্লগবিলাক চাইছে, তেওঁলোকে মোৰ চেনেলটো লাহেকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। তো মোৰ পটলটো কেইটামান ভালে আছে। এইটো ভালে আছে, এইটো ব'ল হয়, ফুলটো ভালে আছে। এতিয়া মই সৰু আলু কাটিওঁ নে কি কয়? তো आज के लिए मेरा ब्लॉग यहीं पे ख़त्म। और वीडियो देखने के लिए सब लोगों को बहुत धन्यवाद। ठीक है? लव यू ऑल गाइस।